হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া হৈছে আপোনাৰ লাষ্ট ছানডেৰ কথা। আৰু মই গৈছিলোঁ আমাৰ জেঠাইহঁতৰ গাঁৱলৈকে। আৰু তাত চিধা গ'লোঁ আমি পুখুৰীত, কাৰণ পুখুৰীত দাদা আৰু জেঠাই মাছ মাৰি আছিল। গোটেই আলহীবোৰ অহাৰ কাৰণে আলহী একচুৱেলি ঘৰৰ মানুহখিনিয়ে আৰু গোট খালোঁ। তাৰ কাৰণে মাছ মাৰিছে। আৰু এয়া যিখিনি সৰু হৈ আছে সেইখিনি এৰি দিলে, আৰু কেইটামান আমি গোটেইবোৰে খাবৰ কাৰণে আৰু হোৱাকৈ মাছ ৰাখিলে। আৰু এয়া হৈছে আমাৰ সৰু ইনচাৰ্জজন, পূৰা চাই আছে গাইজ কেইটা মাছ ৰাখিলোঁ। আৰু এয়া বায়ে মাছ আনিছে আৰু বেয়া ফূৰ্তি একদম। ময়ো কিবাকৈ ধৰিলোঁ আৰু দুটা মাছ, বিৰাট জঁপিয়াইছে মাছকেইটা, তথাপিতো ধৰিছোঁ কিবাকৈ। তাৰপিছত এয়া হৈছে সৰু মাছ, দৰিকণা আৰু পুঠি মাছ একচুৱেলি উঠিছে বহুতখিনি, বঢ়িয়া লাগিছে। আৰু এই আমাৰ মুৰ্গী মহাৰাণীক দেখিছে? অলপ পিছত চাব ৰ'ব, এইয়া চাওক এতিয়া আহি গ'ল কেৰাহীত। আৰু এয়া হৈছে আমাৰ মুৰ্গীৰ আইটেম বনোৱা ৰান্ধনীজনী, মোৰ জেঠীমা এইজনী। এয়া যদি চাই ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।